এইটো চাওক ৰানিং কৰিবলৈ গৈ আছে লাইন পাতি চেষ্ট নাম্বাৰটো পিন্ধি লৈ গৈ আছে। আৰু এইটো চাওক ইয়াতে ফুলিং হৈ আছে লাইন পাতি এতিয়া ৰানিং কৰিব। এইটো সেকেন্ড গ্ৰুপ হৈ আছে এতিয়া ৰানিং কৰিব। এতিয়া ৰানিং কৰি আছে চাওক। এইটো ফাৰ্ষ্ট ৰাউণ্ড হৈছে 400 মিটাৰ হয় গতিকে 8 পাক দৌৰিব লাগে ল'ৰাবিলাকৰ। এইটো প্ৰথম ৰাউণ্ড। ফিল্ডটো ঠিকে আছে কিন্তু আজি বৰষুণ পৰিছে কাৰণে ফিল্ডটো অলপ পানী হৈছে কিন্তু একো নহয় চবে ভালকৈ দৌৰি আছে। জোতা খুলি পেলাই দৌৰি আছে চবেই। আৰু এইখিনি চাওক ৰানিং কৰা হ'ল এতিয়া লং জাম্পৰ কাৰণে ৰখি আছে। বহুতো মানুহে কোৱালিফাই হৈছে আৰু আপোনালোকে কোৱালিফাই হ'লে নহ'ব, মাৰ্কটো বহুত আনিব লাগিব, কাট অফটো বেছি যাব। সেইকাৰণে আপোনালোকে কম হ'লেও 35 মাৰ্কটো আনিবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনালোকৰ ৰিটেনৰ কাৰণে নাম আহিব পাৰে, কাৰণ কম্পিটিশ্যন মানুহ বহুত আছে ন, এইটো কাৰণে আৰু কোৱালিফাইও বহুত হৈছে এইবাৰ। কিছুমানে ৰখি গৈছে দৌৰিব পৰা নাই, এইখিনি ৰখি আছে লং জাম্পৰ কাৰণে। বহুতো মানুহে কোৱালিফাই হৈছে আজি। এইখিনি এতিয়া লং জাম্প মাৰি আছে। এজনক 3বাৰকৈ চান্স দিয়া হয়। যদি আপোনালোকে এবাৰ ভাল হয় তথাপিও আকৌ 2বাৰ মাৰিব পাৰিব আৰু এনেকুৱাকৈ জোখা হৈ চাওক। নেক্সট ৰেডি থাকা প্ৰাঞ্জল গগৈ হয় না? নাম্বাৰ প্ৰাঞ্জল গগৈ 6208। আৰু এজন এটা বেলেগে মাৰিছে চাওক। এই ল'ৰাটো ভালকৈ মাৰিব পৰা নাই আৰু জুখিছে চাওক তাৰ কিমান গৈছে। আপোনালোকে মাৰিলে আগতেই যাব, এনেকুৱা পিছত দি নাহিব। যদি আপোনালোকে পিছত গিৰে তেতিয়াহ'লে আপোনাৰ যোনটো পিছত পৰিছে ইয়াৰ পৰাই জোখা হ'ব, গতিকে আপোনালোকে যিমান পাৰে আগতেই যাব। আৰু এজন মাৰিছে চাওক, এই ফাউল হৈ গ'ল ল'ৰাটো। আপোনালোকে এইটো চিনটো যোনটো চিন আছে ইয়াতে আপোনালোকৰ ভৰিৰ আঙুলিটো দিব পাৰে, ভৰিৰ পিছপিনে ঘুটনাটো এইটো লগাব নোৱাৰিব আপোনালোকে, গতিকে আপোনালোকে ভৰিৰ আঙুলিটোৱে লগাওক তাতে। এইটো যদি পাৰ হয় আপোনালোকৰ ফাউল হৈ যাব নহ'লে। আৰু এবাৰ মাৰিছে চাওক, উঠনি ফাউল হৈছে। এতিয়া অলপ আগত আহিছে, এতিয়া অলপ ভালেই হৈছে আগৰ পৰা।